ভাৰতীয় ৰেলৱে এক আপুৰুগীয়া সম্পদ। ব্ৰিটিছৰ দিনৰে এখন ৰেল, যিখন ৰেল এতিয়া মৰিত আছে। এই ট্ৰেইনখন ব্ৰিটিছৰ দিনৰে ট্ৰেইন। ৰাইজৰ দৰ্শনৰ কাৰণে এই ট্ৰেইনখন মৰিত আটক ধুনীয়াকৈ সজাই ৰাখিছে। এই ট্ৰেইনখন তিনিচুকীয়ালৈ নিবৰ কাৰণে ৰেলৱে বিভাগে বহু চেষ্টা কৰিছিল, যদিও মৰিয়নিৰ বিভিন্ন দল সংগঠনৰ প্ৰভাৱৰ কাৰণে এই ট্ৰেইনখন নিব নোৱাৰিলে। সদ্যহতে এতিয়া মৰিয়নিত ৰেল ষ্টেচনত সুন্দৰকৈ সজাই থোৱা আছে। ভাপ ইঞ্জিনৰ এইখন ৰেল সুন্দৰ থকা, যিবোৰ নেকি আপুৰুগীয়া সম্পদ। ৰেলৱে বিভাগৰ আজিৰ তাৰিখৰ এক আপুৰুগীয়া সম্পদ।